আমি কালি পঢ়িছিলো অসম এছ'চিয়েশ্যনৰ বিষয়ে গঠন উদ্দেশ্য লক্ষ্য কাৰ্যাৱলী ভাৰতীয় স্বাধীনতা আন্দোলনত ইয়াৰ ভূমিকা ঠিক একে সময়তে আজি আমাৰ আলোচনাৰ টপিক স্ক্ৰীনত আমি পাইছো অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু ইয়াত কি ভূমিকা আছিল তাৰ কোন আগভাগ লৈছিল এই অনুষ্ঠানটো গুৰি ধৰোতা কোন আছিল অসমত বংগ বিভাজনৰ সময়ত ইয়াৰ স্থিতি কি আছিল এই গোটেই কথাখিনি ইয়াত আমি পাম প্ৰথম আমি পাইছো ভূমিকা ইম্পৰ্টেন্স যে 1885 চনত সৰ্বভাৰতীয় এটা ৰাজনৈতিক দল প্ৰথমটো ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল আজি নেকি গোটেই ভাৰতৰ স্বাধীনতা আন্দোলনটোক নেতৃত্ব দি এটা নতুন যুগৰ সূচনা কৰিছিল এই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ দৰে অসমৰ পৰাও বিভিন্ন প্ৰতিনিধিসকলে এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি অধিৱেশন হৈছিল তাত অংশগ্ৰহণ কৰিছিল অৰ্থাৎ জাতীয় কংগ্ৰেছৰ সৈতে অসমো জড়িত হ'বলৈ চেষ্টা চলাইছিল গতিকে সেই সময়ত যেহেতু অসমত কেইবাটাও অৰাজনৈতিক অনুষ্ঠানৰ জন্ম হৈছিল এটা আসাম এছ'চিয়েশ্যনৰ কথা ইতিমধ্যে আমি পালোৱেই 1903 চনৰ লগতে কংগ্ৰেছৰ দুইটা যেনেকৈ সাবমাৰ্জ হৈ গৈছিল মিল হৈ গৈছিল ইজন সদস্য বা গোটেই মানুহখিনি একেখিনি হাল সলনি কৰি অনুষ্ঠানটোক এটা বহল পৰিসৰ দৃষ্টিভংগীৰে চাবলৈ চেষ্টা কৰিছিল গতিকে আসাম এছ'চিয়েশ্যনটো পৰৱৰ্তী সময়ত এই কংগ্ৰেছৰ লগত কেনেকৈ সংযোগ হ'ল এইটো ইয়াত আছে আসাম এছ'চিয়েশ্যন আছিল অসমীয়া ৰাজনৈতিক জাগৰণৰ প্ৰথমটো সংগঠন এইটো কালি আমি পঢ়িছিলো যেহেতু সমগ্ৰ দেশত যেতিয়া 1921 চনত অসহযোগ আন্দোলন আৰম্ভ হ'ল মহাত্মা গান্ধীৰ নেতৃত্বত গোটেই দেশতে হৈছে এই অসহযোগ আন্দোলনৰ সময়তে এই অসম এছ'চিয়েশ্যন যিটো আছিলে এই সংগঠনটোৱে জাতীয় আন্দোলনত অংশ লৈছিলে জাতীয় কংগ্ৰেছৰ লগত একলগ হৈ পেলাই গতিকে এই সংগঠনৰ বহু সদস্যই ইচ্ছা কৰিছিল যে আসাম এছ'চিয়েশ্যনক কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰ কৰিব পৰা যায় নেকি চিন্তা চৰ্চা হৈছিলে গতিকে সমগ্ৰ দেশত আছে INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছ এই জাতীয় কংগ্ৰেছে কি কৰিলে প্ৰতিখন ৰাজ্যত নিজৰ নিজৰ এটা শাখা খুলিছে ইয়াকে কয় প্ৰাদেশিক যেটো আমি পঢ়ি আছো বা প্ৰদেশ কংগ্ৰেছ কমিটি এটা শাখা খুলিছে প্ৰতিখন প্ৰদেশতে যে অসমতো খুলিব মানুহবিলাকে ভাবিলে অসমত যদি কংগ্ৰেছৰ প্ৰাদেশিক সমিতিখন খোলে বা অসম প্ৰদেশ কমিটিখন গঠন হয় তেতিয়াহ'লে আমি এটা কাম কৰিব পাৰোঁ যে আমাৰ ইতিমধ্যেতো আসাম এছ'চিয়েশ্যন গঠন হৈ আছে এই আসাম এছ'চিয়েশ্যনকে অসম প্ৰদেশ কংগ্ৰেছ কমিটি হিচাপে গঢ়ি তুলিব পাৰি নেকি চিন্তা চৰ্চা আৰম্ভ হৈছিল গতিকে কেনেকেনো আকৌ এই অসম প্ৰদেশ কমিটি গঠন হ'ল আমি এতিয়া চাওঁ তাকে 18 এপ্ৰিল 1921 চন গতিকে আমি জানোৱেই সমগ্ৰ দেশত আৰম্ভ হৈছে অসহযোগ আন্দোলন সেই সময়তে এইসকল লোক ছবিলাল উপাধ্যায় নেতৃত্বত যোৰহাটত অনুষ্ঠিত বিশেষ অধিৱেশনত এইটো আলোচনা হ'ল যে অসম এছ'চিয়েশ্যনক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নামলৈ পৰিৱৰ্তিত কৰি নতুনকৈ ৰূপ এটা দিব পৰা যায় নেকি যেতিয়া আলোচনা হ'ল তাত কি হ'ল নবীন চন্দ্ৰ বৰদলৈ ছবিলাল উপাধ্যায় আৰু কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অৱশেষত এখন কমিটি গঠন হ'ল APCC আসাম প্ৰদেশ কংগ্ৰেছ কমিটি আনুষ্ঠানিকভাৱে গঠন কৰা হ'ল এই চনটো লাগিব আমাক তেতিয়াহ'লে
18 এপ্ৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিত গঠনত কোনে কোনে আগভাগ লৈছিলে এই নামকেইটা আমাক লাগিব ছবিলাল উপাধ্যায় নবীন চন্দ্ৰ বৰদলৈ কৃষ্ণকান্ত ভট্টাচাৰ্য ইতিমধ্যে দেশত ভিন্ন ধৰণৰ ৰাজনৈতিক পৰিপ্ৰেক্ষিতত ৰাজ্য পুনৰ গঠন হৈছিলে বিশেষকৈ ভাষাভিত্তিক ৰাজ্য পুনৰ গঠন এটা নীতি আলোচনা হৈছিলে কংগ্ৰেছৰ এইখন অধিৱেশনত নাগপুৰ অধিৱেশনত 1920 চনত তাত অসমৰ মানুহখিনিয়ে এটা চিন্তা চৰ্চা আৰম্ভ কৰিছিল যে অসমীয়া ভাষাও এটা সৰ্বভাৰতীয় অন্য ভাষাৰ দৰেই গুৰুত্বপূৰ্ণ ভাষা গতিকে অসমীয়া ভাষাৰ ভিত্তিত আমি অসম ৰাজ্যখন গঠন কৰিব পাৰোঁ গতিকে অসমৰ জাতীয়তাবাদীসকলক ই অনুপ্ৰাণিত কৰিছিলে এতিয়া এই বস্তুটো MCQত আহিব যে ভাষাভিত্তিক ৰাজ্য পুনৰ গঠন নীতি কোনখন কংগ্ৰেছৰ অধিৱেশনৰ মূল বিষয়বস্তু আছে এতিয়া 1920 চনৰ নাগপুৰ অধিৱেশন গতিকে আমি যিবিলাক চিন দিছো আইডেন্টিফাই কৰি ল'বা নিজে যেকেইটা দৰকাৰ তাৰমানে MCQত আহিব যে কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাষাভিত্তিক ৰাজ্য পুনৰ গঠনৰ বিষয়টো আলোচনা হৈছিলে এতিয়া আমি নাগপুৰ অধিৱেশন চন 1920 ইতিমধ্যে ছবিলাল উপাধ্যায় হওক নবীন চন্দ্ৰ বৰদলৈ হওক তেওঁলোকৰ চেষ্টাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নতুন ৰূপ পালে ইয়াৰ এতিয়া সুধিব প্ৰথম সভাপতি কোন আছিল আৰু সম্পাদক কোন আছিল প্ৰথম সভাপতি আছিল তেতিয়াহ'লে কুলধৰ চলিহা সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ এইকেইটাও দৰকাৰী MCQ বা ভেৰি শৰ্ট এনসাৰ VSA অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কুলধৰ চলিহা সম্পাদক নবীন চন্দ্ৰ বৰদলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যসূচী এতিয়া আমি চাম ইতিমধ্যে আমি কৈছো যে সমগ্ৰ দেশতে অসহযোগ আন্দোলন আৰম্ভ হৈছে গান্ধীজীৰ নেতৃত্বত বিদেশী বস্তু বৰ্জন স্বদেশী বস্তু গ্ৰহণ এনেকুৱা ধৰণৰ অসহযোগ ব্ৰিটিছৰ সকলো ক্ষেত্ৰতে অসহযোগ কৰা ব্ৰিটিছৰ শিক্ষানুষ্ঠান কাৰ্যালয় আদালত সকলো বৰ্জন কৰি অসহযোগ কৰা আন্দোলন আৰম্ভ হৈছিলে গতিকে সেই উদ্দেশ্যে গান্ধীজীও অসমলৈ আহিবলৈ প্ৰস্তুতি চলাইছে 1921 চন এইটো MCQ গান্ধীজী প্ৰথম অসমলৈ কেতিয়া আহিছিল কি ক'ব লাগিব 1921 চনত কাৰ তৎপৰতাত আহিছিলে এতিয়া ক'ব লাগিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত মহাত্মা গান্ধীক অসমলৈ আমন্ত্ৰণ জনোৱা হৈছিল 1921 চনত এইটো এটা MCQ বা জিকে আমাৰ কাৰণে দৰকাৰ অসমলৈ মহাত্মা গান্ধী অহাৰ ডেটটো নালাগিলেও চনটো লাগিব 1921 চন কোনে আগভাগ লৈছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আগভাগ লৈ গান্ধীজীক অসমলৈ আনিছে কিয় আনিছে অসহযোগ আন্দোলনটোক এটা সৰ্বাত্মক ৰূপ দিয়াৰ স্বাৰ্থত গান্ধী যেতিয়া অসমত আহিলে গান্ধীৰ উপস্থিতিতে কংগ্ৰেছ কৰ্মীসকলৰ মাজত এক বিশাল আয়োজন হ'ল সভা আলোড়ন সৃষ্টি কৰিলে ফলত কি হ'ল অসহযোগ আন্দোলনটো অসমত এটা ব্যাপক ৰূপ ধাৰণ কৰিছিলে এতিয়া গান্ধীজীয়ে নিজ মুখেৰে যেতিয়া কৈছে জনসাধাৰণ যে আন্দোলনটো মানুহ ওলাই আহিব লাগে তেতিয়া মানুহে নিশ্চিতভাৱে তেওঁলোকৰ মাজত থকা জাতীয়তাবোধটো আৰু অধিক সক্ৰিয় কৰি ওলাই আহিছিলে স্বতঃস্ফূৰ্তভাৱে এইটো গান্ধীজীৰ প্ৰথম অসম অভিযান বা অসম আগমন কি নহওক গুৱাহাটীত আকৌ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান হ'ল যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৰ্বভাৰতীয় এখন অধিৱেশন হ'ল পাণ্ডুত 1926 এইটো আহিব পাণ্ডু অধিৱেশন
আৰু এইটো আটাইতকৈ উল্লেখযোগ্য সফলতা আছিলে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি, যে তেওঁলোকৰ সৰ্বভাৰতীয় ৰাজনৈতিক দলটোৰ অধিৱেশন, বাৰ্ষিক অধিৱেশন অসমলৈ আনিব পাৰিছিলে 1926 চনত গুৱাহাটীৰ পাণ্ডুত। আৰু কিমান তম এইটোও আহিব, গতিকে প্ৰশ্ন বহুত, কেনেকে পঢ়া তোমালোকৰ কথা। চনটো ইয়াত আহি উল্লেখযোগ্য কথা, ইম্পৰ্টেঞ্চ 1926 ক'ত হৈছিলে সেইটো ইম্পৰ্টেণ্ট, পাণ্ডুত হৈছিলে গুৱাহাটীৰ। কিমানতম অধিৱেশন হৈছিলে কংগ্ৰেছৰ? 41তম অধিৱেশন। আৰু ইয়ে আছিলে প্ৰথম সৰ্বভাৰতীয় এটা ৰাজনৈতিক দলৰ বৃহৎ অধিৱেশন অনুষ্ঠিত হোৱা প্ৰথমটো ঘটনা ভাৰতৰ অসমত। আগতে ইমান ডাঙৰ সভা অধিৱেশন হোৱা নাছিলে অসমত, গতিকে প্ৰথমটো। গান্ধীজীৰ নেতৃত্বত অসহযোগ আন্দোলনে ব্যাপক গুৰুত্ব লাভ কৰিছে। গতিকে সেই সময়ত এই ইয়াৰ আন্দোলনটোৰ সৈতে কোন কোন জড়িত হৈছিল, আমি এই তথ্যটো লাগে, আমাক ডাটাটো লাগে, যে প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত কোন জড়িত হৈ আছিলে। 1 নম্বৰ বিষ্ণুৰাম মেধি, 2 নম্বৰ সিদ্ধিনাথ শৰ্মা, 3 নম্বৰ মৌলানা তৈবুল্লাহ, 4 নম্বৰ অম্বিকাগিৰি ৰায় চৌধুৰী। এওঁলোক অতি সক্ৰিয় কৰ্মী আছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। তেওঁলোকৰ তৎপৰতাতে মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি হোৱা অসহযোগ আন্দোলনটো অসমতো হৈছিল, লগতে কংগ্ৰেছৰ মূল অধিৱেশনখন পাণ্ডুত 1926ত অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। গতিকে ইয়াতে এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন নিৰ্বাচিত সভাপতি হ'ল, আমি ইয়াৰ আগত যিজন সভাপতি পাইছিলো আনুষ্ঠানিক আছিলে খন্তেক সময়ৰ কাৰণে, নবীন চন্দ্ৰ বৰদলৈ হওক, কিন্তু এতিয়া নিৰ্বাচন হ'ল, নিৰ্বাচনত প্ৰথমজন সভাপতি নিৰ্বাচিত হ'ল বিষ্ণুৰাম মেধি। এইটো প্ৰশ্ন বেলেগ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচিত প্ৰথমজন সভাপতি কোন বুলি আহিলে বিষ্ণুৰাম মেধি কথা লিখিব লাগিব। কুলধৰ চলিহা, নবীন চন্দ্ৰ বৰদলৈ সেইবিলাকৰ কথা নিৰ্বাচিত বুলি নাহে, ডাইৰেক্ট আহিব। আৰু তেওঁ আছিল কংগ্ৰেছৰ প্ৰথম আনুষ্ঠানিকভাৱে নিৰ্বাচিত সভাপতি অসম প্ৰদেশ কংগ্ৰেছৰ। এই আনুষ্ঠানিকভাৱে এই শব্দটো লগাই দিব। এনে এটা সংগঠন হৈছে, সদায় মানুহৰ এটা সংগঠন হলে সম্পাদক লাগে, সভাপতি লাগে। প্ৰথমতে এনেই কাৰোবাক তেওঁলোকে নাম এটা প্ৰস্তাৱ দি সভাপতিৰ দায়িত্ব দিলে বা সম্পাদকৰ দায়িত্ব দিয়ে। পৰৱৰ্তী সময়ত যেতিয়া অধিৱেশন হয়, সকলো আলোচনা হয়, তেওঁলোকৰ মাজত আকৌ নিৰ্বাচন হয়। এই নিৰ্বাচন যে অনুষ্ঠিত হৈছিল তেতিয়া এই বিষ্ণুৰাম মেধি সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। গতিকে এই ধৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে লাহে লাহে তেওঁলোকৰ আনুষ্ঠানিকতা প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছিল। কিন্তু দেশে যেতিয়া স্বাধীনতা লাভ কৰাৰ সময়ত এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভূমিকা কি আছিলে, দায়িত্ব কি আছিলে? সমগ্ৰ দেশতে স্বাধীনতাৰ আগে আগে এটা প্ৰাক নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত 46 চনত এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে আৰু অসমত কংগ্ৰেছে বৃহৎ জয়লাভ কৰিছিলে। বিশেষকৈ গোপীনাথ বৰদলৈ অসমৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিলে। সেই সময়ত মুখ্যমন্ত্ৰীজনক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল, কাৰণ তেতিয়া প্ৰদেশবিলাক একোখন স্বাধীন ৰাজ্যৰ মৰ্যাদা পোৱাৰ আগতে প্ৰদেশ হিচাপে গণ্য কৰা হৈছিল। তেতিয়া একোজন ব্ৰিটিছৰ অধীনত থকা প্ৰদেশবিলাকৰ নিৰ্বাচিত মুখ্য তেওঁক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে, আৰু গোপীনাথ বৰদলৈ প্ৰধানমন্ত্ৰী হৈছিলে প্ৰথম অসমৰ। ঠিক তেনেকে কেবিনেট মিছনৰ সময়ত এটা প্লেন কৰিছিলে ব্ৰিটিছে, এইটো গ্ৰুপ চি বুলি কয়, গ গোটত অসমক অন্তৰ্ভুক্ত কৰি, যিটো আমাৰ বংগ বিভাজনৰ সময়ত কৰিছিলে, যে অসমক পূৰ্ববংগৰ লগত লগ কৰি এখন নতুন প্ৰদেশ গঠন কৰিব, পূৰ্ববংগ অসম, ৰাজধানী হ'ব ঢাকা। সেই প্লেনটোৱে আকৌ স্বাধীনতাৰ আগে আগে আকৌ কৰিব খুজিছিলে। গ্ৰুপ চি হিচাপে কেবিনেট মিছনে অসমক
পূৰ্ববংগৰ লগত সন্নিবিষ্ট কৰাৰ যি সিদ্ধান্ত হৈছিলে সেই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কাৰ নেতৃত্বত গোপীনাথ বৰদলৈৰ নেতৃত্বত আনকি ইয়াৰ প্ৰতিবাদ হিচাপে মন্ত্ৰীসভাই পদত্যাগো কৰিছে আৰু গান্ধীজী একে সময়তে গোপীনাথ বৰদলৈ এই দৃঢ় প্ৰচেষ্টাত অৱশেষত ইংৰাজ বাধ্য হ'ল কেবিনেট মিছনৰ সেই প্ৰস্তাৱ অনুসৰি অসমক সেই চি গ্ৰুপত অন্তৰ্ভুক্ত নকৰিলে নহলে আজি আমি বাংলাদেশৰ লগত থাকিব লগা হ'ল সেই সময়ত এনেকুৱা ৰাজনৈতিক এটা পৰিৱেশ সৃষ্টি হৈছিল যে অসমখন নি বাংলাদেশত ভৰাই দিয়া নতুন প্ৰদেশ হিচাপে পূৰ্ববংগৰ লগত সংলগ্ন কৰাৰ কিন্তু সেই সময়ত মহাত্মা গান্ধী বা গোপীনাথ বৰদলৈ বা আন প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্যসকলে তীব্ৰ বিৰোধিতা কৰি যিটো সিদ্ধান্ত ল'লে সেই সিদ্ধান্তৰ ফলতহে অসম আজি এখন নতুন প্ৰদেশ হিচাপে পৰিচিত হ'বলৈ সক্ষম হ'ল গতিকে এইখিনি আছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভূমিকা গঠন প্ৰক্ৰিয়া কাৰ্যসূচী দায়িত্ব ইয়াৰ লগত জড়িত বিভিন্ন বিষয়সমূহৰ এক বিশ্লেষণ এতিয়া আমি সামৰণিত কি ক'ব পাৰিম যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠনেই অসমৰ ৰাজনৈতিক ইতিহাসত এক গভীৰ পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হৈছিল কেলে হৈছিল অসম কংগ্ৰেছ কমিটি গঠন হোৱাৰ লগে লগে সৰ্বভাৰতীয় যি অসহযোগ আন্দোলনেই হওক পৰৱৰ্তী সময়ত আইন অমান্য আন্দোলনেই হওক ভাৰত ত্যাগ আন্দোলনেই হওক কেবিনেট মিছনৰ প্ৰতিবাদী আন্দোলনেই হওক সকলোতে ভাৰতীয় লোকসকলৰ সমান্তৰালভাৱে অসমৰ লোকসকলে নিজকে জড়িত কৰিবলৈ এটা প্লেটফৰ্ম পালে আৰু এই সংগঠনে একে সময়তে কি কৰিলে অসমীয়া জাতীয় চেতনাৰ বিকাশ কৰিলে স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণৰ বাট মুকলি কৰিলে গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতিষ্ঠা ঘটাইছিলে গতিকে এইখিনি আছিলে আমাৰ আজিৰ মূল আলোচনা প্ৰেজেণ্টেশ্যনটো ইয়াত আমি দাঙি ধৰিলোঁ ঘৰত একবাৰ আকৌ চাবা আৰু নিজৰ কিতাপখনৰ লগত মিলাই চাব লাগিব যে কিবা আমাৰ থাকিছে নেকি বা দুই এটা বস্তু এড কৰিব পৰা যাব নেকি যদি যায় নিজেই ইয়াত এড কৰিলেও হ'ব বা যদি নকৰিলেও একো নাই মূল কথাখিনি এইখিনিয়ে ইয়াৰ ওপৰতে আমাৰ প্ৰশ্ন আহিব পাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সবিশেষ যিকোনো কথা যদি লিখিব লগা হয় সকলোবিলাক ইয়াতে সোমাই আছে গতিকে আজি আলোচনা আমাৰ ইমানেই